भरला बिसिडिसियाव गुबुन जायगानिफ्राय फैनाय ठिकादारनि कमिउनिटि टयलेट लुनायाव बुफ्लां नुथाय। उदालगुरि जिल्ला बिटिसिनि 38 नं भैरबकुन्द बियाबनि सिङाव थानाय भरला बिसिडिसिनि बेंखननि माजुलि ग्रेन्ड गामिनि राम मन्दिराव बिटिसि सरकारनिफ्राय गंसे कमिउनिटि टयलेट मोननो हादोंमोन। कमिउनिटि टयलेट मोननो हानानै राम मन्दिरनि भक्तफोरा जोबोर गोजोनदोंमोन। नाथाय कमिउनिटि टयलेटआ लुहांनायावनो बायबाय। बेनो गुबुन जायगानिफ्राय फैनाय ठिकादारनि जाख्ल'नायनि फंफ्ला नुथाय। गुबुन जायगानि ठिकादारफोरखायनो मोजां मावाखै होननानै बुंदों राम मन्दिरनि सामलायगिरिफोरा। नांगौबादि रड, इटा, बाला आरो सिमेन्ट होयैनि अजद होदों। खुन्थियाफोराव नांगौबादि रड रिं होआखै आरो सिमेन्टखौ खम बिबांनि होनायनि जाहोनाव बायबोनाय होननानै बुंदों। रायजो राजाफोरा बुंदों दि जायगा एबा ओनसोलनि ठिकादारफोरा बे कमिउनिटि टयलेटखौ लुनाय मोनबा मोजां मावगौमोन होननानै। गुबुन जायगानि ठिकादारफोरा माब्लाबाबो मोजां खामानि मावनानै होलाङा होननानैबो बुंदों मन्दिर आफादनि बिबानगिरिया। আমি ৰাইজৰ পৰা অনুদান যোনটো টয়লেটটো পাইছিলোঁ চৰকাৰৰ পৰা, সেই চৰকাৰৰ পৰা পাওঁতে খুব আনন্দ আছিলোঁ আমি। কিন্তু ঠিকাদাৰে এনেকুৱা কাম কৰিছে, ক'ৰ পৰা আহি পেলাই ঠিকাদাৰক আমি চিনি নাপাওঁ। একেবাৰে ৰেডিমেড কাম কৰি দিছে। এতিয়া বনাই থাকোঁতে ভাঙি গ'ল। ভাঙোঁতে আমি খুব দুখিত হ'লোঁ। কিন্তু এতিয়া ঠিকাদাৰ আহি যদি ভালকৈ বনাই নিদিয়ে তেতিয়াহ'লে আমি চৰকাৰক এইটো বস্তু আপত্তি কৰিম। ঠিকাদাৰটো ক'ৰ আছিল আমি নাজানো। এতিয়া আমাৰ গাঁৱৰ যদি ঠিকাদাৰ হয়, যদি বনাই দিলে হয় তেতিয়া আমি ভালকৈ বনাই দিলা হয়। এতিয়া বাহিৰৰ ঠিকাদাৰ আহি পেলাই বনাই দিছে, যেনে তেনেকৈ গুচি গৈছে। এই বনাই থাকোঁতেই ভাঙি গ'ল। 2 নম্বৰী ইটা আনি পেলাই থৈ দিছে আৰু বনাই পেলাই গুচি গৈছে। আমাৰ গাঁৱৰ লোকেল যদি বনালা হয় তেতিয়া নিজৰ বুলি ভাবি পেলাই ভালকৈ বনাই দিলা হয়। তো সি বাহিৰৰ কাৰণে এনেকুৱা গাদ্দাৰী কাম কৰি পেলাই গৈছে। ঠিকাদাৰক আমি ক'ম যে আমাক গাঁৱলীয়াৰ নিচিনা, গাঁৱলীয়াৰ মানুহ যেনেকুৱা বনাই দিয়ে এই হিচাপত আপুনি ভালকৈ বনাই দিব লাগিব। যদি বনাই নিদিয়ে তেতিয়া আমি ওপৰত মহললৈকে যাম। আমি চৰকাৰে আমাক দিয়া বস্তুটো ভালকৈ বনাই দিব লাগে। কিয় ভালকৈ বনাই দিয়া নাই? বনাই থাকোঁতেই ভাঙি গৈছে। এই বনাই আছে, আধৰুৱা হৈছে, তাৰপিছতেই ভাঙি গ'ল। পিছৰলৈকে আৰু কি বা হয়। ভালকৈ বনাব নাই কাৰণেতো ভাঙছে, ভালকৈ বনালেতো নাভাঙিল হয়। এই আমাৰ যোনটো পষ্ট বনাইছে তাতে ৰিঙে দিয়া নাই। বিনা ৰিঙত পষ্ট ঢালাই কেনেকৈ কৰিছে সিহঁতে। এনেকুৱা এই ভাঙি যাওঁতে আমি দেখাই পালোঁ তাতে ৰিঙে নাই। ৰিং নাথাকাকৈ সিহঁতৰ পষ্টটো কেনেকৈ ঢালাই কৰি উঠাই দিছে। এতিয়া ওপৰত বা কি কৰলা হয় সিহঁতৰ আমিতো গম নাপাওঁ। আৰু এনি টাইমতো মিস্ত্ৰীৰ লগতে থাকিব নহয়। আমাৰতো কিছুমান অলপ কাম আছে, আমি কামো কৰিব যাওঁ।